হেল্ল' এভৰিৱান, আজি আমি টাউনৰ ফালে আহিছিলোঁ। কেইটামান বজাৰ কৰিব লগা আছিলে আৰু এয়া সৰু ল'ৰাটোক দেউতাকে গান লগাই দিছে। সি পুৰা গান চাই চাই ব্যস্ত হৈ আহিছে আৰু এয়া চাওকচোন, গান শুনি শুনি সি টোপনিয়ে গ'লগৈ। আৰু আমি আহি এতিয়া বিশাল পাই গ'লোহি। বিশালত কেইটামান সৰু সুৰা বজাৰ কৰিব লগা আছিলে, তো বজাৰকেইটা কৰি ল'লোঁ। আৰু এইফালে ফুল দেখিলেতো ল'বলৈ মন যায়েই। চাওকচোন, ফুলবিলাক ইমান ধুনীয়া লাগিছে। আৰু এয়া ল'ৰাৰ এক্টিং, কি কৰি নাথাকে আৰু সি। আৰু ময়ো ডাঙৰটো ল'ৰাৰ স্কুলৰ বাবে এটা টিফিন লৈ ল'লোঁ আৰু ভাইটিয়েও তাৰ নিজৰ বাবে পাৰফিউম চাই আছে। আৰু আমাৰ বজাৰ প্ৰায় হৈয়ে গৈছেহি। আনফালে এয়া ল'ৰাই গাড়ী পালে, গাড়ীৰ পৰা নামিবই বিচৰা নাই সি। আৰু ময়ো এইফালে পে'মেণ্ট কৰি দিলোঁ। আৰু সিহঁত গাড়ীত এয়া পূৰা চকলেট খোৱাত ব্যস্ত হৈ আহিছে। সৰু সুৰা কেইটামান কাম আছিলে, তো কামকেইটা কৰি ল'লোঁ। কৰি ভাবিলোঁ কিবা এটা খাই লওঁ। এয়া আমি অৰ্ডাৰ কৰিলোঁ মটৰ পনীৰ, টাৱা ৰুটি আৰু নুডলছ। আমি এতিয়া খাই লওঁ। আৰু এয়া আমি খোৱা আৰম্ভ কৰিয়ে দিলোঁ। আৰু সঁচাকৈ ইয়াৰ মটৰ পনীৰটো বহুত টেষ্টি আছিলে। আৰু আমি এতিয়া খাই বৈ ঘৰলৈ যাওঁ। আৰু এয়া বাটতে আনাৰস পালোঁ, আনাৰস দুটামানো লৈ ল'লোঁ। আজিলৈ মোৰ মিনি ব্লগটো ইমানেই।